হে গাইজ ন মানে গাইজ আজি ভিডিঅ'টো গাঁতৰ পৰা ষ্টাৰ্ট কৰিম শেষলৈ কৈছোঁ আৰু এনে ধেমালি মানে আমি গাঁত এটা খান্দি আছোঁ। গাঁতটো খানা মানে হৈ গ'ল। এইটো গাঁতটো মানে আপোনালোক খনাৰ পৰা দেখাম কেনেকৈ খান্দিছোঁ কি কৰিছোঁ। এইটো মানে একচুৱেলি লেট্ৰিনৰ টেংকিৰ দৰে দেখা পায়, কিন্তু এইটো লেট্ৰিনৰ টেংকি নহয় আৰু আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে। আৰু ইয়াৰ ৰাজেশ ভাই আমাৰ ধুনীয়া কৰি ছাইডত মাটিবোৰ দি আছে। ছাইডত মাটিবোৰ নিদিলে কি হ'ব আপোনালোকে গমেই পায় নহয়, হয় নাই? আৰু গাইজ চাওক না, মানে ইমানবোৰ বালি আমি একদম পূৰা উঠাই পূৰা জাম কৰি দিলোঁ আৰু ইয়াত চাব পাৰে মানে ধুনীয়া আমাৰ কাকা। এইটো চাওক না, কাকা মানে পূৰা দাড়ি চাৰি কাটি মানে পিলপিলীয়া হৈ আহিছে আৰু গাইজ আপোনালোকক মই দেখাম বুলি কৈছিলোঁ মই বনোৱা চেল্ফি ষ্টেণ্ডডাল। আৰু এই পাৰ্ট হৈছে মই বনোৱা চেল্ফি ষ্টেণ্ড, কাৰণ নিজে বনাই লৈছোঁ। যিহেতু আমাৰ হাতত টকা পইচা নাই আৰু ন, দুখীয়া মানুহ কাম কৰা ল'ৰা, ক'ৰ পৰা ইমান টকা পইচা পাম যে চেল্ফি ষ্টেণ্ড কিনি দামী আৰু ধুনীয়া ভিডিঅ'বোৰ বনাবলৈ। কিন্তু আমি নিজেই দেশী যোগাৰ কৰি চেল্ফি ষ্টেণ্ড বনাই লৈছোঁ আৰু আপোনালোকক ভিডিঅ' দেখাই ধুনীয়া কৰি মনোৰঞ্জন কৰাই আছোঁ। আৰু গাইজ চাওক, ইয়াত ধুনীয়া কৰি এতিয়া মাটি খান্দি আছোঁ মানে ৰাজেশ ভাই আৰু মই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব একদম ধুনীয়া কৰি, আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব মই জনাত। আৰু ভাল লাগিলে সকলোৱে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত কোনোবাই নতুন কৰি আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে জানে যিহেতু দুখীয়া মানুহ জন্ম ল'লে কেনেকুৱা কি হয়, বহুত ঘাট প্ৰতিঘাত পাৰ কৰিব লাগে। ঠিক তেনেদৰে আমিও এতিয়া ঘাট প্ৰতিঘাত পাৰ কৰি আছোঁ। ভগৱানে কেতিয়া আমালৈ চকু মেলি চায়, আমাকো দামী গাড়ী দামী ঘড়ী মানে যি আৰু পূৰা আমাৰো মন যায় ন। সেয়েহে আপোনালোকে ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব। আৰু ইয়াত চাই আছে আপোনালোকে, মই এতিয়া পূৰা কোৰ মাৰি আছোঁ, কাৰণ কোৰ নামাৰিলে গাঁতটো খানা হ'ব কেনেকৈ ন। আহকচোন ভিডিঅ'টোলৈ যাওঁ। হে গাইজ, আপোনালোকে যদি দুখীয়া হৈ জন্ম ল'বলৈ খোজে মোৰ দৰে এনেকৈ কাম কৰিব লাগিব। সেয়েহে অহাবাৰ জন্মলৈ ভগৱানৰ ওপৰতে ডাইৰেক্ট ফিক্স টু ফিক্স মানে ফাইচলা কৰি আহিব, মোক যে দুখীয়া ঘৰত জন্ম দিব নে ধনী ঘৰত জন্ম দিব। আৰু যদি দুখীয়া ঘৰত জন্ম দিয়ে ডাইৰেক্ট চিধা কৈ দিব জন্ম নহওঁ বুলি, যিহেতু মই নহওঁ কেতিয়াও। আৰু এতিয়া মোৰ বহুত ভাগৰ লাগি গৈছে, সেইকাৰণে এতিয়া ৰাজেশ ভাইক বেলচা অলপমান মাৰিব দিছোঁ। মানে দুজনে সলনি পজনে মাৰি আছোঁ, মই আধা মাৰিলে সি আধা মাৰে। এতিয়া সি মাৰি আছে বেলচা, আৰু চাই থাকক ভিডিঅ'টো আপোনালোক। মানে মই এই ভিডিঅ'টো সম্পূৰ্ণ গাঁতৰ পৰা একদম পূৰা গাঁথনি হে গাইজ, ফাইনেলি এতিয়া পূৰা এদিন হৈ গ'ল কামত, আৰু এতিয়া পিছদিনাখন ধুনীয়া কৰি কামলৈ আহিলোঁ। আৰু এই মোবাইলটো মোৰ নহয়, একচুৱেলি ৰাজেশ ভাই হয়, তাৰ মোবাইলত ধুনীয়া কৰি ভিডিঅ' এটা কৰিছোঁ। আহকচোন আজি তোৰ মোবাইলেদি এজন খুৰা বহুত ভাল পায় মালিক, নমস্কাৰ দি দিয়ক। নমস্কাৰ দিয়কচোন। নমস্কাৰ নিদিয়ে। নিউজ লাইভত দিব, নিউজ লাইভত মই কাম কৰোঁ, কাম কৰিম, নমস্কাৰ দিয়ক, নমস্কাৰ। গাইজ মানে ফাইনেলি খুৰাজনে মানে এনে একদম নাথাকে, কিবা নহয় কিবা এটা কাম কৰি থাকে। আৰু কাম কৰি থকাটো খুবেই ভাল। এইখিনি বয়সত এতিয়া কাম কৰি থাকিলে শৰীৰটোও ভাল থাকে যিহেতু। আৰু
গাইজ ফাইনেলি আমি কালি গাঁতটো ইমানটো খান্দি থৈ গ'লোঁ। আজিৰ পৰা এতিয়া ইটা গাঁঠিব লাগে। খালি আপোনালোকক এতিয়া ইটা গাঁঠাৰ ভিডিঅ' দেখাই আছোঁ, যিহেতু গাঁত খানা ভিডিঅ' দেখালোঁ। আৰু গাইজ এতিয়া ফাইনেলি কাকাই তলত 10 ইঞ্চি গাঁঠনি মাৰি এতিয়া ধুনীয়া কৰি ছাইডকেইটা জোখ মাপটো লৈ আছে, আপোনালোকে দেখিছে। আৰু গাইজ পূৰা চৰ্দি লাগিছে, আপোনালোকে গমেই পাইছে। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, শেষলৈ চাই থাকক। আৰু গাইজ ফাইনেলি এতিয়া ইমানটো গাঁঠি লৈ আমি তলত ফাইনেলি ইটা পেলাই দিলোঁ, ইমানটো ইটা পেলালোঁ। আৰু যিহেতু মানে এইখিনি এতিয়া অলপমান অসুবিধা হৈছে আমাৰ, সেইকাৰণে আৰু এই যিহেতু আপোনালোকে দেখিছে দাগি মানে এইবোৰ, ইয়াতে আপোনালোক পাকঘৰৰ পাইপটো আছে, মানে পাকঘৰৰ পাইপটো মানে পানীটো, সেইকাৰণে পানীটো পেলাবৰ কাৰণে আমি এইটো টেংকিটো ইয়াত খনা হৈছে। যিহেতু মানে পানীটো এনে লেতেৰা হৈ যায় য'তে বা ত'তে পৰি। আৰু ইয়াৰ মছলা মাৰা হৈ গ'ল আমাৰ, মছলা মাৰা হোৱাত মানে এবাৰ মছলা শেষ হৈ গ'ল। আৰু এতিয়া গাইজ মানে কাকাই গাঁঠি ইমানটো ক্লিয়াৰ কৰি দিলে, মানে সম্পূৰ্ণ গাঁঠি হৈ গ'ল। এতিয়া আমি স্লেব ঢালিম ওপৰত, আপোনালোকৰ তাৰো ভিডিঅ' দেখা পাব। ভিডিঅ'টো শেষলৈ চাই থাকক। হে গাইজ মানে এতিয়া আৰু আমাৰ ঘাটৰ কামটো 3 দিন হৈ গ'ল। এতিয়া মানে আজি লাষ্ট দিন, আপোনালোকে চাব পাৰে। এতিয়া আমি স্লেব বৰ্তমান ঢালি আছোঁ। চাওক বাল্টিং ভৰাই মাল আনিছোঁ। গাইজ এতিয়া আপোনালোকে দেখা পাইছে ন, এতিয়া কাকাই মানে পূৰা স্লেব ঢালি আছে, 2খন স্লেব আমাৰ। আৰু বন্ধুসকল, আমাৰ আজি এই মছলাখিনি শেষ হৈ যোৱা মানে আজি আমাৰ কাম ফিনিছ। আৰু আজিৰ পৰা ইয়াৰ পৰা বাই বাই। বাল্টিঙত ভৰাই আছে, মই লৈ গৈছোঁ। আৰু এইফালে খুৰা পূৰা টোপনি মাৰি আছে। খুৰা ভালে আছে আপুনি? খুৰা মানে অলপমান আৰাম কৰি লৈছে। আমি এতিয়া আৰাম কৰি আছোঁ বৰ্তমান। মালিক মানুহ আৰাম কৰিবই। এতিয়া মানে আমাৰ পূৰা স্লেব ঢলা হৈ গ'ল। এতিয়া চাব পাৰে 2টা স্লেব ঢালিছোঁ মানে গাইজ। আৰু গাইজ মানে এতিয়া খুৰাজনে ধুনীয়া কৰি বহি আছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল।